তোমার নামটো কি? মোৰ নাম আবুল হুছেইন। ঘৰ ক'ত তোমাৰ? মোৰ ঘৰ নিজদিন। নিৰ্জিন। আহকচোন আহক, ই কি বকি আছে আমি শুনি লওঁ। আহক আহক, জলদি জলদি আহক, ই কি বকি আছে আমি শুনি লওঁ। আহকচোন। তোমাৰ নামটো কি? মোৰ নাম আবুল হুছেইন। ঘৰ ক'ত তোমাৰ? মোৰ ঘৰ নিজদিন। নিৰ্জিন। এই শ্ৰমিক ক'ৰ পৰা আনিছা? শ্ৰমিক নিজদিঙৰ পৰা নিছো, গানগাঁৱৰ পৰা নিছো, গুনাইবুৰীৰ পৰা নিছো। ক'ত লৈ যাবা? শিৱসাগৰ লৈ যাম। কি কামত? ইটা বাটা কামত। কিবা আগধন লৈছিলা নেকি তাৰ পৰা? একদম লোৱা আছে 20 লাখ টকা। এতিয়া মানুহ লৈ যাব লাগে, নহলে মালিকে মোক ধৰিব। এতিয়া ইয়াৰ সংগঠনবোৰে মোক ৰখাইছে, গাড়ী ৰখাইছে। এতিয়া সংগঠনবোৰক মই কুৱেশ্যন কৰিছো, সংগঠনবোৰে মোৰ 20 লাখ টকা দিব নে মোৰ জীৱনৰ দায়িত্ব ল'ব? মোৰ যদি কিবা হয় এই সংগঠনে মোৰ ৰিস্ক ল'ব নি? যদি সংগঠনে মোৰ দায়িত্ব লয়, 20 লাখ টকাৰ দায়িত্ব লয়, মই এটা শ্ৰমিক ইয়াৰ পৰা নিনিও। আজি ইয়াৰ মিডিয়াৰ আগত সংগঠনবোৰে আৰিফুল ডাঙৰ কি নাম আছিলে এইজনে, মই পাহৰি আছো এতিয়া বৰ্তমান। এইজনে মোক ইয়াত লিখিত দিব লাগিব যে তোমাৰ কিবা হলে মই দায়িত্ব লৈছো। আপোনাৰ কিবা হলে মানে মোৰ কিবা হলে এইটো মোৰ দায়িত্ব, আৰু শ্ৰমিকৰ কিবা হলে এইটো মোৰ ৰিস্ক আছে। আচ্ছা, ইয়াত দেখা গৈছে কম বয়সীয়া ল'ৰা ছোৱালী এতিয়া মাক বাপেক গুচি গৈছে। কাৰোবাৰ এটা আছে লিখা পঢ়া কৰা নাই, দুখীয়া মানুহ খাব পৰা নাই, খাবলৈ নাই। মোৰ পৰা পইচা খুৱাইছে, এতিয়া আজি যাবলৈ মাক বাপেক গৈছে, ল'ৰা ছোৱালী কাৰ ওচৰত থৈ যাব? সংগঠন ল'ৰাই কৈছে যাব নালাগে। যদি ঠিক আছে মাক বাপেকে নিনিয়ে, যদি সংগঠনৰ ল'ৰাবোৰে যদি এই ল'ৰা ছোৱালী দায়িত্ব লয়, আমি থৈ যাম ল'ৰা ছোৱালী। দেখা পাইছে 15 বছৰ 14 বছৰ 14 বছৰ আছে, মই মানা কৰা নাই। 2 এটা আছে, প্ৰায় নহয় 2-4টা আছে। এইকেইটা মাক বাপেক গুচি গৈছে, ঘৰত কোনো নাই। সিহঁতৰ তোক ক'ত থৈ যাব? কোনে খুৱাব এই ল'ৰাটোক? শিশু শ্ৰমিক মই কৈ আছো দেখোন বাৰে বাৰে। শিশুটো গৈ তাত কাম নকৰে, তাত ইটা বাটাত গৈ পঢ়িব। সিহঁতৰ কাৰণে স্কুল আছে। এটা ল'ৰাই কৈছে বোলে মই ক্লাছ 9ত পঢ়ো। কোনে কৈছে? এটা ল'ৰাই ইয়াত কৈছে ক্লাছ 9ত পঢ়িছে যদি এইটো তাৰ বাপেকে জানিব। তাৰ বাপেকে ইয়াত তাৰ ঘৰত কোনো নাই। তাৰ বাপেকে তুমি অলপ আগতে এটা কথা দায়িত্ব মই লৈছো, গোটেই ডাঙৰ মানুহখিনিৰ দায়িত্ব মই লৈছো। আৰু ল'ৰা ছোৱালী যিকেইটা আছে এটা কথা, আপুনি অলপ আগত কৈছিলে বোলে 20 লাখ টকা। 20 লাখ টকা মই মালিকৰ পৰা আনি মানুহক দিছো। সেই পইচাৰ হেঁচাত কি ল'ৰা ছোৱালী সহ গৈ আছে? পইচাৰ হেঁচাত ল'ৰা ছোৱালী নিয়া নাই, ল'ৰা ছোৱালীক আমি নিয়া নাই। ল'ৰা ছোৱালী এতিয়া ঘৰত থবলৈ মাক বাপেকৰ কোনো নাই। ল'ৰা ছোৱালী মাক বাপেকে গুচি যাব, ল'ৰা ছোৱালী ক'ত থৈ যাব? কাৰ ওচৰত থৈ যাব? আপোনালোকে যদি দায়িত্ব লয়, মই ল'ৰা ছোৱালী গোটেইকেইটাক আপোনালোকক সমজাই দি থৈ যাম। চৰকাৰে বিনামূলীয়া শিক্ষা দিছে। চৰকাৰে বিনামূলীয়া শিক্ষা দিছে, শিক্ষা তাতো আছে। তাতো আমি শিক্ষাৰ কাৰণে স্কুল ব্যৱস্থা কৰা আছে আমাৰ ভাটাত। তাত পঢ়িব। তথাপিও মানে শিশু শ্ৰমিক সহ এতিয়া সংগঠনে আহি কৈছে তোমালোকে উজনি অসমত কিয় কাম কৰিবলৈ গৈছা? উজনি অসমত মিয়া মানুহক অত্যাচাৰ কৰে, তোমালোকে চেন্নাই যোৱা, কেৰেলা যোৱা। মই আজি সংগঠনক কুৱেশ্যন কৰিছো, আমি কি অসমৰ নহয় নি? আমি কেৰেলাত কাম কৰিব পাৰিলে, ভাৰতবৰ্ষত কাম কৰিব পাৰিলে, অসমত কেলে কাম কৰিব নোৱাৰি? অসম কি আমাৰ নহয় নি? অসম কি আমাৰ মাতৃভূমি নহয় নি? অসমৰ ভাষা কি আমাৰ মাতৃভাষা নহয় নি? আমি কি অসমীয়া নকওঁ নি? আমি কি অসমীয়া পঢ়া নাই নেকি? আজি মই সংগঠনক সুধিছো, সংগঠনক কুৱেশ্যন কৰিছো। আজি মোক সংগঠনে 20 লাখ টকা ইয়াত দিয়ক, নহলে মোৰ জীৱনৰ দায়িত্ব সংগঠনে লওক। কিয় আপুনি 20 লাখ টকা নিদিয়ে? কিবা প্ৰাণৰ ভাবুকি আহিছে নেকি? কামৰ ভাবুকি নহয়, এতিয়া ভাটাত কামৰ কাৰণে আমি তাৰ পৰা ভাটা মালিকৰ পৰা পইচা লৈছো। আমি এতিয়া কাম কৰিবই লাগিব। আজি মোৰ দেউতাক 32 বছৰ ধৰি তাত কাম কৰিছে। মই আজি পঢ়া লিখা এৰি পিনি 15 বছৰ ধৰি মই তাত কাম কৰি খাইছো। আমাৰ তাত বেলেগত আমি কাম কৰিবলৈ নাযাওঁ। আমি ক'ত যাম আজিৰ দিনত? ওচিয়ে আমাক কৈছে তোমালোকে যাব পাৰা, তোমালোকে যোৱা কোনো অসুবিধা নাই তোমালোকৰ। খালি তোমালোকে আমাৰ থানাত জনাই যাবা, তাত থানাত গৈ জনাবা। ইমানটো কৈছে আমাক। ওচিয়ে দায়িত্ব কিহৰ দায়িত্ব ল'ব? আমি নিজে গৈছো। আমাৰ দায়িত্ব আমি লৈছো। মই শ্ৰমিক নিছো, শ্ৰমিকৰ ৰিস্ক মই লৈছো।